মাই ইউটিউব চেনেলৰ লাইফষ্টাইল আজি আমি যাই আছোঁ অলপমানি ফুৰিবলৈ মানে মাংস আনিব যাম বজাৰত আৰু হ'ল পাৰ্ক আছে তাতেও যাম বাবুক লৈ হেঁতে আহক চাওক ভিডিঅ'টো এয়া বাবু যাই আছে লাহে লাহে আহো ধৰবাও নেদে ইয়াতে হেৰি কৰি আছে বস্তু আহিছে আৰু এয়া যাই আছোঁ ইয়াতে বহুত বাতা দেই আৰু ঠাণ্ডা সেইকাৰণে চুইটাৰ পিন্ধি আহিছোঁ কি কৈছে কৰবি অ' কৰবি তাহাৰ কোনটা ঘৰ বাইদেউ না অ' ধান এইফালে দিয়া এইটো ওপৰত কোন ভাগে যাবি এইবিলাক পাতা কৰবি নাই কিন্তু বুলতে ভাগৰ লাগি গ'ল আৰু আমি আহিলোঁ এইবাৰৰ পৰা খোজকাঢ়ি আহি আছোঁ বুলতে এইবাৰ গৰম লাগি গ'ল আৰু হ'ল ইভাগে ভিতৰত ঠাণ্ডা মানে পাক্কাগিলাখান ঠাণ্ডা না সেইকাৰণে নেকি বাহিৰত ইমান ৰ'দ দিছে গৰম ধৰি গৈছে বাইদেৱে কৈছে চুইটাৰ পিন্ধি লওঁ ইমান বাতা আছে তাৰপিছত আহি কিনে ঠাণ্ডা হেৰি গৰম আৰু বাইদেৱেও সেনেকৈ ঘামাব ধৰিছে মানে গোটেই মাহ হাঁহিব ধৰিছোঁ আমি কাৰণ কিয় আমি আজি কালি আহি পাইছোঁ না বেছি গম নাপাওঁ আৰু হ'ল ইমান ভিতৰত ঠাণ্ডা এইবাৰ আৰু এতিয়া বুলতে ভাগৰে লাগি গ'ল এয়া এইগিলাখান নতুন কোৱাটাৰ এইগিলাখান থাকি হেঁতেহে ধুনীয়া লাগিব না ধুনীয়া ষ্টাইল ঘৰ ইফালে দেই এইফালে দি যাই আছোঁ এয়া আহা পঢ়বা ঘৰ ঠাণ্ডা বুলি বাবুও চুইটাৰ পিন্ধি লৈছে চা এইবাৰ বাবুৰো গৰম ধৰিব সেইফালে নহয় গধু অঁ আহি আছোঁ এইখনে পাৰ্কখন আৰু সেইগিলা হৈছে লোহাহে দেখিছে এইখন হ'ল চিৰি এইফালেদি যাম আৰু এইবিলাক আমি সেইফালেদি আহিলোঁ ইমান দূৰ খোজকাঢ়ি বাবুও যাই আছে বাবুৱে জেগাগিলা চিনি পাইছে 4 মাহ হৈ গ'ল কিন্তু আৰু চিনি পাই আছে এইফালে এয়া আমি আহি পালোঁ সেইফালৰ পৰা এইখিনি আমাৰে ভাগৰ লাগিছে কিন্তু বাবুৰ ভাগৰ লগা নাই সেইটো পানী টেংকি কিজান নাপাই সেইটো পানীৰ আমাৰ কোৱাটাৰগিলাখনতো ইয়াৰ পৰাই ছাপ্লাই আহে কিজান এনেকৈ পৰাই এইখনহে পাৰ্ক এই বাবুই ধৰিছে আৰম্ভ ইমান মানে আমাৰে ভাগৰ লাগি গৈছে কিন্তু তাই এৰা নাই এইটো মোক মাতি আছে এইবাৰ এইগিলা আছে ঝোলা এইটো
বাবু আহা গদু নালগে ভয় বহুত দিন হ'ল যে সেইকাৰণে না আহা বহুত দিন হ'ল যে কৰা নাই সেইকাৰণে ভয় খাইছে এয়া ইয়াতে সন্ধিয়া হ'লে ইয়াতে ক্ৰিকেট খেলা হয় এইফালে সিবাৰ আহোঁতে দেখিছিলোঁ সন্ধিয়া আহিছিলোঁ ন বাইদেউ কৰি আছে মাইকে উঠিছে পুতুকে ঠেলাই দিছে বঢ়িয়া ধুনীয়া ইয়াতে বতাহ দিছে এয়া আমি মাৰ্কেটত দেখি যাই আছোঁ মাৰ্কেট মানে সেনেকুৱা মাৰ্কেট নহয় ইমান ডাঙৰ সৰু চাই 2-3খন দোকান আছে আৰু মাংসৰ দোকান আছে মাংসই আজি নিব আহিছোঁ আৰু পাহাৰৰ ৰাস্তাত ইমান মানে ভাগৰ লাগে যেতিয়া মানে ওপৰত উঠিব লাগে তেতিয়া মানে বহুত ভাগৰ লাগে আৰু তলত তোমাৰ পেলাতো আৰু মানে ভৰিৰ ব্ৰেক নহা হয় মানে এনেকৈ খোজকাঢ়ি খুপি হেঁতে যাব লাগে এয়া আমি মাংসৰ দোকান পালোঁ এয়া মাংস চাওকচোন কেনেকৈ থৈ দিছে আহক চাওঁ এয়া মাংস এয়া আপোনালোকে চিনি পাইছে নে কি গাহৰি মাংস এনেকৈ কাটি থৈ দিছে আৰু ঢাকি থৈ দিছে যাতে পকা হেৰি নপৰে আৰু এয়া আমি ব্ৰইলাৰ ল'লোঁ আৰু এনেকৈ এইখন মাৰ্কেট এই 2-4খন এনেকৈ দোকান আছে আৰু ইয়াতে চব মানে দোকানীগিলাখানে অসমীয়া বুজি যেনেকৈ মানে কিমান এইটো বস্তু কিমান দাম এনেকৈ আৰু বাইদেৱে কৈছে বাইদেৱে অসমীয়া কৈ আছে তাৰমানে মই আৰু কৈ আছোঁ অসমীয়া বুজি পাব না এবাৰ বাইদেউ কৈছে বোলে কি ইয়াতে চবেই মানে অলপ হ'লেও মানে অসমীয়া বুজি পায় কিমান দাম এইখন হ'ল স্কুল বাছ আৰু বাবুক ক'বলৈ দিব স্কুলত সেইকাৰণে ইয়াতে দিব এই আমি আইচক্ৰীম খাই আছোঁ গৰমত ঠাণ্ডা বুলি ওলাইছিলোঁ বেৰা আইচক্ৰীমে খাই দিলোঁ ভাল লাগিছে এইফালে নাযাওঁ এয়া এইবাৰ আমি আৰু যাই আছোঁ সেইটো ৰাস্তাই দিয়ে বাইদেউই ভাত বনালে মই যোগাল দিলোঁ আৰু এই বনালে বাইদেউই মাংস আৰু এই পোলাও খাই চাওঁ আপোনালোকেতো গমে পাব নাই কেনেকুৱা লাগিছে মই খাই হেতে কৈ আছোঁ আৰু এইটো বাবু মোবাইল চাই আজিকালি ল'ৰা ছোৱালীগিলাখনৰ এনেহেন হৈছে মোবাইল মানে নহ'লে ভাতে নাখায় আমাৰো বাবুৰো সেয়ে আৰু এতিয়া খাই লওঁ এয়া আমি অলপমানি ফুৰিব আহিছোঁ বাইদেউৰ বান্ধৱীৰ ঘৰত আৰু এইগিলা আছে কোৱাটাৰ বাবুৰ ঠাণ্ডা লাগিছে এতিয়াহে শ্বিলং লাগিছে দিনত চাই
মোবাইলটা দি মোবাইলটো পাই দিম দে সেয়া কুয়াশার গাছ উঠছে না উঠা নেবা এখানে নাই কি আহি মাৰিতে দছা এয়া বাবুহঁতে খেলি আছে আৰু বাইদেউহঁতৰ লগৰ ঘৰত আহি পালোঁ আৰু ইয়াতে মই ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব ভিডিঅ'টো লাষ্টৰ চোৱাৰ কাৰণে ধন্যবাদ